সকলোকে নমস্কাৰ আৰু আজি মই দেখিছে নহয় অকনমান বেলেগকে আনিছো মানে সদায় যেটো মই ষ্টৰী দি থাকো গতিকে ভাবিলো যে আজি অকনমান বেলেগকে দি চাওঁচোন মানে সকলোকে মই খোৱাৰ ভিডিও দি থকা দেখো আৰু মোৰো খুব দিবলৈ মন যায় গম পাইনে আৰু এই কাৰণে ভাবিলো যে আজি খাওঁতে ভিডিও কৰি থাও মানে ভিডিও কৰি ৰাখো আৰু আপোনালোকৰ লগতো শেয়াৰ কৰিম কিন্তু মোৰ মানে ষ্টেণ্ডাল হেৰি ভাগিনজনীয়ে ভাঙি পেলালে একদম মানে তাহাঁতৰ বা শান্তি না জানে নে ইডালৰ পিছত হিডাল মানে ভাঙি থাকে আৰু নতুন ডাল এতিয়া অৰ্ডাৰ দিছিলো কিন্তু মাইকটো মানে বেয়া আহিছে আৰু সেই কাৰণে ৰবল পাছলে গইলো মুখখনে নুলাইছে আৰু সেই কাৰণে মানে কি কয় মাইকটো মানে বেয়া আহিলে ৰিটাৰ্ন কৰি দিছো আকৌ অহা নাই এই মোবাইলটো মানে মই বেলেগতে ৰাখি লৈছো এই কাৰণে মানে মানজনী মই আধা ওলাইছো আধা ওলোৱা নাই আৰু কাহিকনো ভালকে ওলোৱা নাই বাৰু যি কি নহওক আজি মই খোৱাৰ ভিডিও এটা লৈ আহিছো খালি কি কিনো আছে আপোনালোকক দেখুৱাই আছো ৰব এয়া বুট দালি আছে আৰু এফালে দুটা ৰুটি লৈছো এয়া তাৰকা বনাইছিলো মই আৰু এয়া ভাত কেটেমান লৈছো এয়া পালেং ধনিয়া চাটনি আৰু আচাৰ এপিস লৈছো আমৰ আচাৰ আৰু এফালে পিয়াজ বাৰু এটা খোৱাৰ ষ্টাৰ্ট কৰো ভোকো লাগিছে বহুত ফাৰ্ষ্টতে মই ভাতকে খাও দে মানে আজি মোৰ পুৰা গেষ্ট্ৰিকৰ প্ৰবলেম দিছে জানেনে মেগি খাইছিলো ৰেড চিলি আৰু কি কয় মছলা দি মেগি বনাইছিলো আৰু তাৰ কাৰণে মোৰ পুৰা গেষ্ট্ৰিকে মানে প্ৰবলেম দিছে সেই কাৰণে ফাৰ্ষ্টত মই ৰুটি না খাও ভাত কেটে মানকে খাই লও ধুনিয়া আছে এই জলকীয়া যে মই যে কামুৰি খাইছো এতিয়া আজিকালিহে মই কামুৰি খাব পাৰিছো জাননে আগতে মই মানে জলকীয়া কামুৰি খাব নোৱাৰো আগতে কি কৰো জলকীয়াটো ভাঙো আৰু এনেকে মানে চেলেকি খাই থাকো কিন্তু জলকীয়া নহলেও নোৱাৰো ভাত খাব আৰু খালেও মানে হে চেলেকিহে খাও চাটনিটো অকণ খাইছো ধুনীয়া হৈছে চাটনি ভাতকেইটা নাখাও মানে গুটেইকেইটা ভাত খালে আকৌ মোৰ ৰুটি খাব নোৱাৰিম গ্যাস্ট্ৰিক প্ৰবলেমৰ কাৰণে ভাতকেইটা লৈ লৈছিলো এতিয়া ফাৰ্ষ্টত ভাতকেইটা ষ্টাৰ্ট কৰি দিও যেতিয়া একো নাই আৰু বুট দালি আকৌ মই কাহিতে লৈছো দেই মানে বাচন ইমানবোৰ লেটিয়া নাথাকো মইহে ধুব লাগিব আকৌ সেই কাৰণে মানে কষ্টটো কমাই দিছো মজা লাগিছে খাই আমৰ আচাৰ
কেমেৰাটো সেলফি লৈছো কাৰণে বাওহাতে খোৱা নিচিনা লাগিব পাৰে দেই চাটনি লগত খাইছো এয়া পালেঙে আমাৰ নিজৰ খেতি কৰা আজি ফাৰ্ষ্ট ট্ৰাই কৰিছো এবাৰ যে 1 জানুৱাৰী দিনা যে পিকনিক খাওঁতে যে আপোনালোকক ভিডিঅ' দেখুৱাইছিলো যে আমাৰ খেতি কৰা হেটাৰ খাওঁতে আকৌ মোক কথা কব খাওঁতে বহুতে খাওঁতে কথা পাতিব নাপায় বুলি কয় কিন্তু মোৰ মানে ইমান মনে মনে খাব নোৱাৰো মানে যে খাও নহয় মোৰ পেটলে নুহুমাই আৰু আনকাল মই মাহঁতৰ লগত খাওঁ আৰু মাহঁতকে মানে কথা কব খাওঁ আজি আপোনালোকৰ লগত খাইছো আৰু সেইকাৰণে আপোনালোকৰ লগতে কথা কৈছো খানটো তাৰ আৰু এচামুচ খালো আৰু খাওঁ ৰুটি দুটা খাই দিলো বুটদালিকণ বেছি ধুনীয়া আছে এখিনি খালো বুটদালি একনহে থাকিলেগে আৰু তাৰকা অকনমান থাকিলেগে ৰুটি দুটা খালো পিয়াজ অকনমান থাকিলে চাটনি এয়া আৰু ভাত এয়া হৈ যাব আজিলৈ তেন্তে আহিছো বাই বাই সকলোকে শুভৰাত্ৰি